কবিতাৰ শিৰোনাম ৰাতিটো নাহিলে ভাল আছিল। কবি জুলিমৰাণ গগৈ। পাঠ ঋতুৰাজ। ৰাতিটো নাহিলে ভাল আছিল, তুমি যোৱাৰ পিছত ৰাতিটো বৰ দীঘল হৈ গ'ল। দিনটো ব্যস্ততাৰ মাজত কেতিয়া যায় গমেই নাপাওঁ। ৰাতি অহাৰ লগে লগে তোমাৰ স্মৃতিবোৰে মোক বৰ আমনি কৰে। দিনটো কৰ্মব্যস্ত হৈ থকা সকলো মানুহ ৰাতি ভাগৰি শুই পৰে আৰু মই অকলশৰে চটফটাই বাৰে বাৰে ঘড়ীটোলৈ চাই থাকোঁ। পোহৰ হ'বলৈ আৰু কিমান বাকী। ৰাতিৰ প্ৰতিটো ক্ষণ মোৰ বাবে বৰ কষ্টকৰ হয়। তুমিতো জানা, তোমাৰ অবিহনে যে মই শূন্য। সুখতো তুমি আছিলা, দুখতো তুমিয়ে আছিলা। তুমি এই স্বাৰ্থপৰ পৃথিৱীখনত মোক অকলশৰে কিয় এৰি থৈ গুচি গ'লাগৈ? তুমি তাত অকলশৰে থাকিব নালাগে। সময় পালে জোনবাই দেশৰ পৰা আহি মোক লৈ যাবাহি।